নমস্কাৰ গ্ৰহণ কৰিব প্ৰিয় সতীৰ্থসকল এই ভিডিঅ'টোত মই এটি প্ৰতিবেদন দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক আৰু এই প্ৰতিবেদন মতে কথাটো যদি সঁচা আৰু অনুমান হয় সঁচা বুলিয়ে যদি হয় তেন্তে কিন্তু যিদৰে চিপৰাং মৰা পৰিকল্পনা কৰা হৈছে সৰ্বানন্দ সোণোৱাল কিন্তু জিকাটো কঠিন হৈ পৰিব লুৰিণজ্যোতিৰ আগত হাৰি যোৱাৰ সম্ভাৱনা আছে যিহেতুকে এইগৰাকী চতুৰ মুখ্যমন্ত্ৰীয়ে কিন্তু এটা সময়ত গুৰু গোহাঁই নমনা কৰি তৰুণ গগৈ দেৱক কিন্তু লেং মাৰিছিল আৰু নিজৰ ৰাস্তাটো নিষ্কণ্টক কৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱালক কিন্তু লেং মৰাটোও বেছি ডাঙৰ কথা নহয় এইগৰাকী চতুৰ মুখ্যমন্ত্ৰীৰ ওচৰত গতিকে আৰু দেৰি নকৰাকৈ আহকচোন চাওঁ প্ৰতিবেদনটো যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব এতিয়া আহক চাওঁ ডিব্ৰুগড়ত চলিব নেকি চিপৰাং সৰ্বানন্দক হৰুৱাবলৈ তৎপৰ বিজেপি মুখ্যমন্ত্ৰীৰ মুখত নাই ডিব্ৰুগড় যোৰহাটত তৎপৰতা ডিব্ৰুগড়ত নিষ্ক্ৰিয়তা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি অহা শীতল যুঁজখনে পুনৰ উক দিছে সৰ্বানন্দ সোণোৱালে কোনো কাৰণতে যাতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰিব নোৱাৰে তাৰ সকলো বন্দোবস্ত কৰিবলৈ তৎপৰ হৈ পৰিছে বিজেপিৰ শিবিৰটো বিজেপিৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ অনুগত বাহিনীটোৱে ডিব্ৰুগড় সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে চিপৰাং চলাবলৈ বিশেষ পৰিকল্পনা কৰিছে সূত্ৰটোৰ মতে সৰ্বানন্দ সোণোৱাল নিৰ্বাচনত পৰাজিত হলে ৰাজনৈতিকভাৱে লাভান্বিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত সৰ্বানন্দ সোণোৱালৰ গ্ৰহণযোগ্যতা অৱনমিত কৰাৰ বাবে এয়াই মুখ্যমন্ত্ৰীৰ সন্মুখত সোণালী সুযোগ এই সুযোগৰ সদ্ব্যৱহাৰ নকৰাকৈ নাথাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদিহে লোকসভা নিৰ্বাচনত সোণোৱাল পৰাজিত হয় তেন্তে অসমত যে সোণোৱালৰ গণভিত্তি নাই সেই কথাটো ওলাই পৰিব যাৰ ফলত সোণোৱালে ভৱিষ্যতে অসমৰ মুখ্যমন্ত্ৰী চকীখনক লৈ কোনো প্ৰত্যাহ্বান জনাব নোৱাৰিব উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই কোন মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী হাল সলনি কৰে তাৰ কোনো নিশ্চয়তা নাই নিৰ্বাচন ঘোষণা হোৱাৰ এসপ্তাহ পূৰ্বে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হাল সলনি কৰি এই ইংগিত দিছিল বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আনহাতে অসমৰ গৰিষ্ঠ সংখ্যক বিজেপি কৰ্মীয়ে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তে সৰ্বানন্দ সোণোৱালক বিচাৰে বুলি বিভিন্ন সূত্ৰৰ পৰা অৱগত হৈছে ৰাষ্ট্ৰীয় নেতৃত্ব এই কথা ভালদৰে জানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো বিজেপিৰ শীৰ্ষ সূত্ৰটোৱে সদৰি কৰা মতে এনে কাৰণতে লোকসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবলৈ ভিতৰি তৎপৰ হৈ আছে মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠসকল লক্ষণীয় যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকাই যোৰহাটক লৈ যিমান সক্ৰিয় হৈ পৰিছে তাৰ বিপৰীতে ডিব্ৰুগড়ক লৈ কিন্তু একেবাৰে নিষ্ক্ৰিয় তেনেদৰে নাহৰকটীয়াৰ বিজেপি বিধায়কগৰাকীৰ ভূমিকাও মন কৰিবলগীয়া কৰিমগঞ্জত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা মুখ্যমন্ত্ৰীক সাংবাদিকে সুধিছিল কোনজন প্ৰাৰ্থীয়ে সৰ্বাধিক ভোটত জিকিব মুখ্যমন্ত্ৰীৰ উত্তৰ আছিল গুৱাহাটী ইমান মই টেনচনে লোৱা নাই কৰিমগঞ্জ খুব ভাল কৰি জিকিম উইথ এ মাৰ্জিন অফ মোৰ দেন 1 লাখ এবাৰ খুব ভাল কৰি কৰিমগঞ্জত কৃপানাথ মালা ইলেকশ্যন জিকিব কংগ্ৰেছ ইউডিএফ বিজেপি সব মোদীক ভোট দিব আটাইতকৈ বেছি ভোটত কোনটো জিকিব গুৱাহাটী মই আছোতো তাতে এইটো ইলেকশ্যনৰ সময়ত দেখা যাব সবচে বেছি ভোটত গুৱাহাটী অৰ্থাৎ মুখ্যমন্ত্ৰীৰ মতে বিজেপিৰ হেভিৱেট প্ৰাৰ্থী সৰ্বানন্দ নহয় বিজুলী কলিতাহে মুখ্যমন্ত্ৰীৰ মুখত প্ৰায় প্ৰতিটো সমষ্টিৰে প্ৰাৰ্থীৰ নাম ওলাই যদিও ডিব্ৰুগড় সমষ্টিৰ বিষয়ে এই পৰ্যন্ত এটা শব্দও কোনো এখন সভাতে ওলোৱা পৰিলক্ষিত হোৱা নাই নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ